আজি ৰমজান মাহৰ প্ৰথমটো ৰোজা গতিকে বৰ্তমান আমি এতিয়া এই ৰোজা ৰাখি আছোঁ। এতিয়া সময় আবেলি 3টা বাজিছে। গতিকে 3টা বজাৰ লগে লগে আমাৰ কি হয়, আমি যি ইফতাৰীৰ কাৰণে মানে বনাব লাগে, আমি যা যোগাৰ কৰিবলৈ পাকঘৰলৈ আহিলোঁ আৰু এয়া যা যোগাৰ চলি আছে। মোৰ লগতে মোৰ ছোৱালীও আছে, কাৰণ ছোৱালীও ৰোজাৰ আগদিনা মোৰ ল'ৰায়ে তাইৰ ভায়েকে লৈ আহিছিল তাইক ঘৰলৈ। প্ৰথম ৰোজা দুটা বোলে একেলগে আমি ৰাখোঁ, একেলগে আগৰ যি আমি আগতে একেলগে ৰাখিছিলোঁ, একেলগে চবখিনি কৰোঁ নামাজ ৰোজা। গতিকে সেই নামাজ ৰোজা একেলগে 2 দিন থাকি কৰিলে মনটো ভাল লাগিব। মনটো অলপ বেয়া লাগি আছিল, কাৰণ আগৰ যি আমাৰ অনুভৱ, সেই অনুভৱটো যাতে আমি আকৌ 2 দিন থাকি হ'লেও আকৌ একেলগেই আমি মানে ফিল কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। সেইটোৱে আৰু অলপ ভালো লাগিল। প্ৰথম ৰোজা বুলি কওঁতে তাইও লগতে আছে আৰু দেখিছে আপোনালোকে, তাইও যা যোগাৰ কৰি আছে, কিবা নহয় কিবা বনাই আছে আৰু ময়ো তাৰে লগতে লাগি আছোঁ। দুয়োজনে মিলি আবেলিৰ যি আমাৰ গধূলিৰ ইফতাৰীৰ কাৰণে ৰেডি কৰিব লগা আছে, সেইখিনি আমি এতিয়া ৰেডি কৰি আছোঁ। আৰু সময় বহুত কম থাকে এইখিনি সময়ত, কাৰণ 5:32 যিহেতুকে আজি ইফতাৰীৰ সময়, সেইখিনি সময়লৈকে আমাৰ আগতে হ'ব লাগিব। আৰু আগতে হোৱাৰ কথা হ'ল কি, যেতিয়া আগতে হ'ব লাগে তেতিয়াহ'লে অকলে অলপমান অসুবিধাও হয়। যদি কোনোবা এজনে লগত ইটো সিটো কৰি থাকে, খুব সোনকালে তাৰমানে কামখিনি শেষো হয়, লগতে ময়ো আজৰি পাওঁ। কাৰণ ৰোজা ৰাখিলে অকণমান গাবিলাকো অকণমান হৈ থাকে, অলপ বেয়া লাগি থাকে। যদি আৰু এজন লগত থাকে অলপমান সুবিধা হয়। এনেকৈ ল'ৰাটোৱে কি কৰিলে, মিল্ক শ্বেকটো বনালে আৰু আমি দুয়োজনে এইখিনি বনালোঁ। দেখিছে আপোনালোকে, মই ডাইনিঙত উলিয়াই দেখুৱাই দিছোঁ। প্ৰথম ৰোজা ইফতাৰীৰ কাৰণে আমি ৰেডি কৰিলোঁ। ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে ৰমজানৰ সকলোকে বহুত বহুত মোবাৰক। ৰমজানৰ গোটেইকেইটা ৰোজা যাতে সকলোৱে আমি সুস্থ শৰীৰেৰে ৰাখিব পাৰোঁ, সেয়ে মোৰ আল্লাহৰ ওচৰত মানে দোৱা। আৰু আকৌ নতুন ভিডিঅ'ত লগ পাম। আজিলৈ এৰিছোঁ। বাই বাই ফ্ৰেণ্ডছ।